हेलो फ्रेंड्स आपलोगोर की खबर आमार एक प्रकार ভাল কি জানে মই এটা কোট আছো জানে নে এয়া পিছফালে দেখা পাইছে চিনি পাইছে সেগে মোৰ আগৰ ভিডিও দেখিছে এয়া মোৰ মাহঁতৰ ঘৰ তাৰমানে কি হ'ল জানে মা বুলে পৰখি বুলে মানে মোৰ ঘুৰাই পৰিলে তাৰমানে খুব আমতি নিয়ম চিয়ম কৰিলে সেগে সেখানে প্ৰেছাৰ টেছাৰ লো হৈ গ'ল আহিলে তাৰপিছত মই খবৰ পাই মাৰ ওচৰত আছো পৰখিৰ পৰা মাৰ লগতে আছো মাক মানে ঠিকমতে নাখায়তো গতিকে অলপ মানে মাৰ যত্ন কৰিবৰ কাৰণে আছো আজি ভাল পাইছে অলপ গাটো অত্যন্ত বিষ হৈ আছে মা উঠিব চুটিব পাৰে বাৰু কিন্তু মানে ধৰক খোৱা লোৱাটো হেৰিও মানে হাত চাত বিষাই আছেতো সেইটো কাৰণে মানে খোৱা লোৱাটো অলপ মানে অসুবিধা হয় সেইকাৰণে মই আহিছো মাৰ অলপ যত্ন ল'ব তাৰপিছত এতিয়া ভাত আহি পেলাই ৰাতিপুৱাৰ পৰা ইটো কাম কৰিলো আজি আৰু মাৰ বাইজনীও নাহিল जी पारो अलग करिलो ताको देरिके खबर दिले ताई करि पेलाई भात पानी बनालो माको खुवालो मो खालो खाइ बो एटा अकनमान सा खारी सारी पिंधि उलाइसो उलाई पेलाई माने एटा अकन फुरिब जा बन्धुসকল कोट आहिसु जाने ए माहतर घर पर उलाई आहि मोर मामीर घर अलप उसरते माने माहतर घर पर ताते मामी थाके मामीर घरत आहिसु মানে মামী ডাঙৰ ছোৱালী থাকে দিল্লী তাই আহিছে তাইকে অলপ লগ কৰি লেকচাৰ মাৰিব আহিলোঁ তাইলৈ লেকচাৰ মাৰিলোঁ তাৰপিছত মামী চাহ কৰিলে পায়স বনাইছিলে সেইবিলাক খালোঁ খাই মেলি এতিয়া বাগৰিয়ে আছোঁ আৰু এই চাওক বন্ধুসকল মোৰ ওচৰত এয়া মোৰ মামীৰ সৰু জীয়েকৰ নাতি মিছু বা মিছু কোৱা হেল্ল' কোৱা এইটো মিছু মই দুলু এইটো এটা আমাৰ ভাগিন এইটো আমাৰ মিছু ভাগিন মিছু বাই দিয়া মিছু বাই হাতে দিয়ে বাবা ফ্লাইং কিছ দিয়া এনেকে দিয়া सुना दिया मामी तो घर बागरी इतना उठिलो उठी पेला इतना आमी गीता मोर मामा छोवाली हाय एजनी मोर फेवरेट मिठू बाइदो मोर मरमर मिठू बाइदो और एटो मिशु एटो मोर भागिन सरू भंटीर लड़ा और एटो मोर लड़ा किशु हाय इहते दिल्लीत थाके इहते आहिसे आहि पेলাই ताहतर লগত टाइम पास करिसु मोर मामी आगतो देखाइছো मामी এটা পান জর্দা খোৱাত ব্যস্ত জর্দাত এডভার্টাইজ কৰাৰ দৰে হৈছে না জর্দাকে উঠানি তোমরা জর্দার কৌটা নিয়া এমন কৰি কি কৰে এই বন্ধুসকলে মামি পান খাই আছে ময়ো পান খাই উল্টা কৰি তুই জর্দা কোম্পানি কি ধনী করবি নাকি বিনা পয়সার এডভার্টাইজে রয়েছে জর্দা এটা জর্দা হ্যাঁ বিনা কি করবি পান সুপারি মামিও তামুলি ময়ো তামুলি সব তামুলিয়ে বন্ধু এই বাচ্চাবিলাক খেলি আছে মই অলপ ইয়াতে টাইম পাছ কৰিলোঁ আনিম না ভিডিঅ'ত আনিম ভিডিঅ'ত আনিম এয়া তাই এয়া হেৰি মোৰ ভনী জোৱাই হেল্ল' তেওঁ দিল্লীত থাকে এয়া তেওঁলোক তেওঁ আজি আহিছে ইহঁতে কালি মানে যাব শহুৰেকৰ ঘৰত গোৱালপাৰা তাতে তাৰমানে শহুৰেক শাহুৱেকত কোনো নাথাকে চব কলিকতা দিল্লী এইবিলাকতে থাকে এই বাচ্চা থকা ঘৰটো এইকাৰণে এই জংক পংক চাওক আৰু তাই কালি যাব তাৰমানে গোৱালপাৰা যাব সেইটো কাৰণে এইবিলাক কাপোৰ চাপোৰ বান্ধি আছে তাতে তাহাঁতৰ কাৰোবাৰ খুৰীয়েক এজনী ঢুকাইছে শ্ৰাদ্ধ আছে শ্ৰাদ্ধ কৰি আকৌ ইয়াত সিহঁতে দিল্লী যাব শাহুৱেকতো আহিছে তাৰমানে তেওঁলোকৰ ঘৰ যদিও গোৱালপাৰাত চব মানে দিল্লী কলিকতা বিভিন্ন জেগাত গৈছে শহুৰ শাহুৱেকতো কলিকতাত থাকে সৰু পুতেকৰ লগত ইহঁতৰ লগতো থাকে সৰু মানে দুই পুতেকৰ লগত অহা যোৱা কৰি থাকে এতিয়া বয়স হৈছেতো সেইকাৰণে দুই পুতেকৰ লগতে থাকে এতিয়া মানে হেৰি কৰি আছে ইহঁত দুটা উৎপাত কৰি আছে চব
বহুত উৎপাত দুটাৰে একদম মানে সোণামণি এইটো মোৰ বিৰাট লগ মোৰ মামাৰ মাজু মামাৰ ছোৱালী সৰুতে মানে তাই মোক একদম পাগল মিঠু দিদিনা তুই অকণ পাগলা না তাইৰ লগত মই অৱশ্যে গোৱালপাৰীয়া ভাষাই কওঁ দেই সেইকাৰণে আমি ভাষাটো আপোনালোকে অলপ বেলেগ বেলেগ পাইছে দে খালি তোৰ ছোটকালে গল্প থল্পবিলাক কওঁ আমাৰ এইটো মিঠু দিদি হয় আমি গোৱালপাৰীয়াতে কথা কওঁ অঁ মোৰ ফেভাৰেট মিঠু দিদি গোৱালপাৰীয়াতে কওঁ কিন্তু আমার সাথে একদিনও না গেলি এবার যাওয়াই না নেক্সট মানে পাক্কা আমার বংশর মানে সবচেয়ে বড় দিদি আমার তাহাঁতে দিদি মোক দিদি বুলিয়ে মাতে ইহঁতে যিহেতু ধুবুৰী ফালৰ মানুহ গোৱালপাৰীয়া কয় মোৰ মা আগতেও কৈছোঁ মোৰ মা গোৱালপাৰীয়া সেইকাৰণে মিঠু দিদি বুলি কয় আৰু তাইক মই সৰুতে ইমান লগ তোৰ মানে হাগা পকৰ পৰ্যন্ত ধুৱাইছোঁ জানানে মনত আছে 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 আমি বহুত ঘূৰা ঘূৰি একেলগে এইবাৰ কৈছোঁ মিঠু বাইদেউক দিল্লীত লৈ যাম পুৰা আমাৰ লগত যাব দিল্লীত ফুৰি থুৰি পুৰা মাৰ্কেটিং কৰি তাৰপিছত আহিম ভগৱান করলে এবার যাম আমরা দুইজনে যদি সুবিধা হয় আর কি তাহলে যাম একেলগে ঘূৰি থুৰি ভাল লাগিব আর দিল্লীত গেলে সেপ্টেম্বৰ অক্টোবৰত খুব ভাল ওয়েদার অমন টাইমত যাওয়া লাগবে ঠিকে আছে তাহাঁতে দিল্লীতে সেটেল হৈছে তাতে নিজা ঘৰ চৰ ফ্লেট টাইট লৈছে তো এতিয়া সিহঁতৰ লগতে অকণ টাইম চাইম পাছ কৰিলোঁ এতিয়া মই মানে ঘৰত যাওঁ ঘৰ মানে মোৰ ভণ্টি ঘৰত যাওঁ অলপ তাইকো দেখা কৰোঁ আহাৰ পৰা দেখা কৰা নাই তাৰপিছত আকৌ ঘৰত যাম মাৰ ভাত পানী বনাম খোৱাম মায়েতো চাগে বিচনা বাগৰি দি মায়ে লৰচৰ কৰিব পাৰে নোৱাৰা নহয় কিন্তু মানে ভাত চাতবিলাক বিষ হৈছে খুব বেয়াকৈ পৰিছে সেইদিনাখন আচলতে কি জানে খুব আমতি চামতি আচলতে আমতি পালন কৰিছে না ওই জন্য মাথা ঘুরাইছে প্রেশার বিপি ডাউন হয় সুগারটা সুগার ঠিকই আছে সুগার ঠিকই আছে জানা হাঁহি বলবি আমি কথা বলতো সোনামণি মোক কি কয় জানা সোনামণি দুটা কামিজ পিন্ধিছে হা কামিজ কিনিছে মই ক'লোঁ কামিজজোপা মস্ত দীঘল কিবা বোলে আনিছে মই গা দিবলৈ এইকেইটা দেখোন মোক ফ্ৰকে হয় তো পুৰণা হ'লে মোকে দিবি যে ফ্ৰক কৰি মই পিন্ধিম তাৰপিছত এটা কামিজ তাইতো মিঠু দিদি এইটো ধৰ এই মই এনেই কৈছোঁ মোক নালাগে তাৰপিছত জোৰ জবস্তি তাই কামিজটো ক'তো ল'ম মোৰ বেছি পুৰণা নহয় ৰাস্তাত নিলেতো ঘৰত পিন্ধিম যে কামিজটো মোক দিলে মই বেয়া পাই বুলি লৈ আহিছোঁ তাৰপিছত অলপ দেৰি পিছত কি কৰিছে জানা অলপ পিছত এটা পেকেট খুলিছে কৈছে এইটো মোৰ মানে সাজা কাচা মোক হেৰি মোৰ তোৰ বিউটি বক্স অঁ তাৰপিছত বেগটো পেকেটটো খুলিছে খুলি পেলাই মোক এজন খাৰু দি কয় কি মিঠু দিদি এই চুৰিটাটো নে তাৰপিছত চুৰিটা নে চুৰিটোতো পিন্ধিলোঁ পিন্ধি মোৰ ইয়াত আহে মস্ত ধুনীয়া তাৰপিছত বোলে ৰাস্তাত নিজাৰ মোৰ কৈছোঁ মোৰতো নহয় এইটো মোক নালাগে এইটো তাৰপিছত অলপ পিছত আৰু এযোৰ ওলালে বুজিছ ওলাই দিলে সেইযোৰ দিলে সেইযোৰ দি পেলাই সেইযোৰো নহয় তাৰপিছত তাই কিবা মনটো বেয়া লাগে নেকি পেকেটটো খুলি নেকলেছ ছেট ওলাইছে নেকলেছ জানা হাঁহি মৰিবি এনেকুৱা মানে চাৰিচুকীয়াকৈ এনেকৈ চিট আৰু তাতে যে কাপোৰত যে দহি বটে ধুনীয়া সূতা আৰু কাণফুলি যে ইমান ডাঙৰ বুজিছ তাৰপিছত মোক কয় মিঠু দিদি তুই এতিয়া পিন্ধিছ মই ল'লোঁ লৈ পেলাই পিন্ধিলোঁ পিন্ধি পেলাই ক'লোঁ ঐ মই যদি এইটো পিন্ধি যাওঁ মানে মোৰ পাছত কুকুৰ আহিব ক'ব কি এইটো কি অদ্ভুত মূৰ্তি হাতত নিছে এই লৈ পেলাই অলপ বিৰাট হাঁহিলোঁ গ'ল কথা তাৰপিছত অলপ পিছতে আৰু বেলেগ এইডাল ওলাইছে বুজিছ ওলাইছে কি মিঠু দিদি এইটা তাই বোলে তাই বেয়া লাগিছে আৰু কি কৈছে মই এইটো পিন্ধিছোঁ কিন্তু তই এইটো ল নেকলেছ ছেটটো ধুনীয়াই এনেকৈ ডিঙিত মানে লাগি থাকে ৰংবিলাক মানে কেনেকুৱা লাগে জান এই যে তোৰ হাৰিয়ানী পাঞ্জাবী যে কিবা কিবি পিন্ধে মই কৈছোঁ বাপাৰে মই যদি পিন্ধো এইটো মোক মানুহে মোৰ যদি বয়সটো 20 বছৰ 22 বছৰ সাজি হয় এতিয়া যদি মই এইটো পিন্ধো মানুহে ক'ব এইটো পাগল হৈছে লাষ্টত জোৰ জবস্তি যাক মই কৈছোঁ হ'ব দে তই যদি বেয়া এইডাল আজি এতিয়া ইমান হাঁহিছোঁ বাপৰে মানে কি কবি মানে পাগলামি কৰি আছোঁ বন্ধুসকল এই মই আজি ভণ্টি ঘৰত আহিছোঁ ভণ্টি ঘৰত আজি বহুত দিন পিছত আহিলোঁ তাৰমানে তাইৰ শাহুৱেকৰ শ্ৰাদ্ধৰ সময়ততো আপোনালোকক ব্লগ দেখাইছোঁৱে তেতিয়া তাই মানে কেনেকৈ কি কৰোঁ গোটেই দেখাইছিলোঁ তাৰপিছত তাইৰ ঘৰত আহিবই সময় নাপাওঁ মোৰো এই বিভিন্ন সমস্যা ঘৰত কাম কৰা মানুহ নাই
তাৰপিছত দোকানত যাব লাগে, তাৰপিছত ইউটিউবত ব্যস্ত থাকোঁ। গতিকে মই আহিব সময়ো নাপাওঁ। আজি মানে আহি পেলাই মাৰ তাত আহিছোঁ যেতিয়া মামাৰ ঘৰতো গ'লোঁ। মামা নাই, মামীৰ লগতে দেখা শুনা কৰিলোঁ। মামা মোৰ ঢুকাইছে। তাৰপিছত গৈ পেলাই আকৌ এতিয়া ভণ্টি ঘৰত আহিলোঁ। আহি পেলাই জানে নাই, মামাৰ ঘৰত মানে মামাৰ ছোৱালীজনী মোক মানে তাই মানে ভাবিছে মোক কিবা এটা দিয়ে আৰু তাই মানে কি কৰিছে জানে, গহনা তাই মানে কিবা কিবি পেকেট উলিয়াই মোক গহনা, তাই মানে কি কৰিছে নাই, আপোনাক বহিবই কথাটো কওঁ। তাই গহনা মানে কি, তাই কিবা কিনা গহনা, তাই দিল্লীত থাকেতো। তাৰপৰা তাই মোক প্ৰথমতে খাৰু এযোৰ ওলাই দিলে। খাৰুযোৰটো মস্ত ডাঙৰ, তাইটো অলপ শকত আপত। খাৰুযোৰ মোৰ নহয়, নোহোৱাৰ পিছত কি কৰিলে, তাই আৰু এযোৰ খাৰু দেখালে, কয় তই ল। তাৰপিছত মই সেইযোৰো মোৰ নহয়। তাই কিবা বেয়া লাগিল নেকি, তাই পেকেটটো খুলি এটা নেকলেছ এডালে, নেকলেছো কি নেকলেছ জানে, দেখাত ধুনীয়া, এনেকুৱা চাৰিচুকীয়া আৰু তাতে মানে কাপোৰত দহি বটাৰ দৰে সূতা দি কাম কৰা, এনেকৈ ডিঙিত লাগি থাকে আৰু কাণফুলিটো এই মস্ত মস্ত। মই আৰু পিন্ধি চাই দেখালোঁ। মই কৈছোঁ ঐ তই যদি এইটো মই যদি এইটো পিন্ধো মোক মানুহে ক'ব পাগল বুলি, আৰু কি কৰিব জানে, মোৰ পিছত কুকুৰ এৰি দিব। মই কৈছোঁ বেয়া নাপাবি, মই এইটো নলওঁ। তাৰপিছত তাই মানে মনটো নামানে। তাৰপিছত তাই কি কৰিলে, তাই পিন্ধি থকা এই মংগলসূত্ৰডাল কিনা এডাল, তাই মোক ক'লে এইডাল ল। কৈছে মই দুবাৰমান পিন্ধিছোঁ তথাপি, মই বোলো হ'ব দে, তোৰ ইমান মৰমত এইটো কি দিওঁ কি নিদিওঁ, লাষ্টত গৈ তাই এইডালে। এই কথাখিনি মোৰ ভণ্টিক মানে কৈ আছিলোঁ, কৈ পেলাই আমি হাঁহিছিলোঁ। আৰু এতিয়া মই ভণ্টিৰ ঘৰত আহি পেলাই চাহ দিছে, এই চাহ আৰু এয়া তাই মোক ব্ৰেড দিছে, এয়া খাওঁ, খাই পেলাই তাৰপিছত ঘৰত যাম, যাই পেলাই আৰু খানা চানা বনাম। হেল্ল' বন্ধুসকল, এয়া ৰাতি ভণ্টিহঁতৰ ঘৰৰ পৰা আহিলোঁ। আহি পেলাই আলু পিটিকা, মায়ে আলু সিজালে, মই মায়ে মানে উঠি ফুৰিব পাৰে কৈছোঁতো, আৰু মই ভাত অলপ বনালোঁ। আমি এতিয়া আলু পিটিকা ঘি ভাত খালোঁ আৰু অলপ গাখীৰো খালোঁ। মই গাখীৰ কঁঠাল খালোঁ, মায়ে গাখীৰ ভাত আৰু কল খালে। খাই বৈ এতিয়া আমি মা বিচনাত উঠি টিভি চাই আছে, ময়ো এতিয়া অলপমান টিভি মোবাইল কি চাব লাগে এতিয়া নুশুওঁ, অলপমান মানে টাইম পাছ কৰিম। আজিলৈ আপোনালোকৰ ভিডিঅ'টো শেষ কৰিলোঁ। আৰু বন্ধুসকল, আপোনালোকৰ আগত আৰু নতুন উদ্যমত ভাল ভাল ভিডিঅ' দিব চেষ্টা কৰিম। মোৰ কিছুমান ডিফেক্ট ৰৈ গৈছে, সেইটো ময়ো বুজি পাইছোঁ, আপোনালোকেও চাগে গম পাইছে। গতিকে মই যিহেতু নতুন মানুহ, তথাপিও মই চেষ্টা কৰিম। আৰু আজিলৈ আপোনালোকলৈ বিদায় ল'লোঁ।